তো গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া হৈছে ৰাতিপুৱাৰ 5টা বাজিলে আৰু মই এতিয়া অকণমান মানে ফুৰিবলৈ আহিছোঁ এইফালে। আৰু এতিয়া মানুহবিলাকে চেপা আনি আছে। আমাৰ মাও আনিব গৈছে এইফালে আৰু এইফালে এজন আছে জেঠি। আৰু এতিয়া চাওক না কি ধুনীয়া, মানে বিলিটো ওলাবাই পৰা নাই গাইছ, চাওক না। আৰু এতিয়া নিয়ৰ পৰি আছে অলপ মানে। আৰু মানে মোৰ চৰ্দি লাগছে, সেইকাৰণে মাতটো অকণমান বেয়া হৈছে গাইছ, বেয়া নাপাব। আৰু কি ধুনীয়া একদম পৰিৱেশ। আৰু আজি হৈছে দুৰ্গা পূজাৰ হাই হেল্ল' দোস্ত, আপোনালোকে চাই আছে তুলিকা ইউটিউব চেনেল। আৰু আজিৰ ভিডিঅ'টো কেইটা বাজিল নাজানো, কিন্তু যাই আছোঁ আৰু পূজা চাবলৈ। আৰু মানে মই আজি ৰংজলীত যাম বুলি তেতিয়াই কৈছোঁহে। আৰু এতিয়া ৰংজলীত যাই কেনে কালি ক'ত পাৰোঁ আপোনালোকক দেখাই যাম ভিডিঅ'বিলাক। আৰু মই এতিয়া গাড়ীত যাম, গাড়ীখন আহিয়ে পালে, সেইফালে গাড়ীখন আহি পালে তো চাই থাকক ভিডিঅ'টো গাইছে। সেইখন গাড়ী দেখা পাইছে, সেইখন পিলপিলি মানে নতুনকৈ আনিছে, সেইকাৰণে অকণমান মানে এয়া পূজা কৰি আছে গাইছে। এইখন মানে নতুন কিনিছে তো। গাইজ মই বাৰু পূজা চাই আহিলোঁৱে, আহিলোঁ। মোৰ বান্ধৱীজন মানে আগত আছে ৰখি কিনা। এইটো মানে চৰে বাহাৰ হয়। আৰু আগত এটা যাই আছোঁ ধূপধাৰাটো। ধূপধাৰা মানে কি ৰাভাপাৰা বুলি কয়। আৰু এতিয়া তাতে যাই আছোঁ, আপোনালোকে চাই থাকিব গাইজ ভিডিঅ'টো শেষলৈকে গাইজ। আৰু মানে এতে বেছি আজি অহা নাই, আৰু আহিব চাগে, দোকানবিলাক অহা নাই এতিয়ালৈকে। আৰু আহিব, খোজকাঢ়ি যাই আছোঁ। এইখিনি মানে মই চৰে বাহাতে নামিলোঁ, আৰু সেইকাৰণে খোজকাঢ়ি যাই আছোঁ গাইজ। এতিয়া পাম আৰু অলপ দূৰ আছে আৰু যাই আছোঁ। মই এতিয়া পালোঁ বাছ, মানে চাৰিআলি পালোঁ। এতিয়া ৰখি আছোঁ মোৰ বান্ধৱীটো, আৰু ইফালেদি যাম। এইফালে গেটখন আপোনালোকে দেখা পাইছে, এইফালেদি যাম। আৰু মই এতিয়া ৰখি আছোঁ, আহিব নাই এতিয়ালৈকে। সেই গাড়ীত উঠিছেহে, আহি আছে গাইজ।
অকণমান অফাৰ চফাৰ দি আছে, আপোনালোকে যদি আহে আহিব পাৰে। ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদীয়া খুশিতে মনে আৰু যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ ভিডিওটো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু কালি ক'ত ক'ত যাওঁ আপোনালোকক দেখাই আছোঁ। বাই বাই।